নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ ভাই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এখন ঘৰলৈ আহিছোঁ, যিখন ঘৰ ইতিমধ্যে বিদ্যুৎ শ্বৰ্ট চাৰ্কিট হৈ গোটেই ঘৰখন জ্বলি শেষ হৈছে। বন্ধু বান্ধৱীসকল, এইফালে আপোনালোকে দেখিবলৈ পাইছে, মই এইখন ঘৰৰ কথাই কৈছিলোঁ, যিখন ঘৰ আধা ঘণ্টাৰ আগতে বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট হৈ সেই ঘৰখনলৈ এজাক কাল ধুমুহাই নমাই আনিছে। থাকিবলৈ এটা ঘৰ নাই, খাবলৈ এখন কাঁহী নাই, আনকি গোটেই বছৰ জুৰি পেট ভৰাই খাম বুলি কোৱা ঘৰখনত যিটো ধানৰ ভঁৰাল আছিলে, সেই ভঁৰালটো ইতিমধ্যে শেষ হৈছে। এইকাৰণে মই ভিডিঅ'টো বনাইছোঁ, এই পৰিয়ালটোত অকণমান যদি হাঁহিব পাৰে, অকণমান হাঁহি বিৰিঙাব পাৰে আপোনালোকৰ অকণমান সহায় সহযোগিতাৰ কাৰণে, সেইকাৰণে বনাইছোঁ। মই ভিউজ পাবৰ কাৰণে বা মই কিবা ইনকম কৰিবৰ কাৰণে এই ভিডিঅ'টো বনোৱা নাই। এই ঘৰ পৰিয়ালটোত আপোনালোকৰ অকণমান সহায় সহযোগিতা পাম বুলি মই ভিডিঅ'টো বনাইছোঁ। ভিতৰৰ পৰিৱেশটো দেখাইছোঁ। এয়া আপোনালোকে দেখিবলৈ পাইছে, এইবোৰ থালি বাতি, এইবোৰ কাঁহৰ বাতি কি আছিলে গোটেইবোৰ জ্বলি নিশেষ হৈছে। খাবৰ কাৰণে এখন থালি নাই, এনেকুৱা অৱস্থা হৈছে। আপোনালোকে চাব পাৰে, এফালে শুবৰ কাৰণে এখন বিচনা নাই। নাজানো, বোৱাৰীজনীয়ে তাত গৈ আছিলে, ল'ৰাটি খেলি আছিলে, মই বাৰীত কামত লাগি আছিলোঁ। কেনেকৈ জ্বলিলে কাৰেণ্ট, এতিয়া শ্বৰ্ট মাৰি পিনে জ্বলিলে নাই, কেনেকৈ জ্বলিলে নাই একো নাজানোৱে। আমি দৌৰ মাৰি আহিছোঁ, গোটেই জ্বলি এদাই হ'ল, 10 মিনিটো নালাগিলে। গোটেই গডে চডে জুই লাগি মটৰ চটৰ একোতো নাই। কাপোৰ এতিয়া পিন্ধিবলৈ নাই, কাপোৰ নাই, কাগজ চটৰ চব নাই, একোতো নাই। কাঁহী বাতি বুলিবলৈ কাগজ পত্ৰ একোৱেই নাই, চবেই জ্বলিলে। ধান চান চব নাই, ধান এফাল ধান চব হেৰি জ্বলিলে নাই, একেবাৰে অৱস্থা নাই। খা পোৱা নাই, মানুহ নাই হৈছিলে যে, এতিয়া ল'ৰাজনীয়ে বোৱাৰীজনীয়েহে ভয় খালে। চুচুৱাই বগাই লৈ গ'ল মাকে। মইতো বাৰীত আছিলোঁ, কেনেকৈ লাগিলে কেনেকৈ নালাগিলে একো নজনাই হৈ থাকিলে। ঘৰততো মানুহে নাই, ল'ৰাটো আছিলেগৈ সিপাৰত, অকল বোৱাৰীয়ে মই ছোৱালীজনী আছিলোঁ। মইতো বাৰীত আছিলোঁ, আহিছোঁ দৌৰ মাৰি, বোৱাৰীজনী কেলৈ ইমানকৈ কান্দিছে, হেলা কৰি গৈছে, কান্দি গৈছে বুলি কিনি চাইচোন ঘৰ দিকে ওপৰ দিকে একেবাৰে জ্বলি আছে। নাই নাই, একো নাই, কাগজ পত্ৰ বুলিবলৈ একোৱেই নাই। বন্ধু বান্ধৱীসকল, মই ওচৰৰে এজন ককাইদেউক লগ পাইছোঁ। ককাইদেউৰ পৰা জানিব বিচাৰিম, যিহেতু এই ঘৰখনৰ কোনো পৰিয়ালে এই বিষয়ে তেখেতসকলে কথা ক'ব নোৱাৰে, আৱেগিক হৈ আছে, দুখত ভাগি আছে। গতিকে এই ওচৰৰে এজন ককাইদেউক লগ পাইছোঁ, তেখেতৰ পৰা জানিব বিচাৰিম আচলতে এইজনী কণমানি কোনোৰকমে প্ৰাণ ৰক্ষা কৰিলে, আচলতে শুই আছিলে এই ককাইজনী, মইনাজনী। এই ককাইৰ পৰা জানিব বিচাৰিম কেনেকৈ জ্বলিব পালে বুলি ভাবে। কেনেকৈ জ্বলিলে সেইটো নাজানো বাৰু, খালি মানে যে এই ল'ৰাজনী শুই আছিলে, শুই থকাৰ অৱস্থাত মানে হয়তো জ্বলি গ'ল ভাৰ ভাৰকৈ। জ্বলাৰ পাছত মানে ল'ৰাজনীকে যেন তেনে উলিয়াব পাৰিলে, বাকী বস্তুটো একো উলিয়াবই নাপালে, চব সেনেকৈ ধ্বংস হৈ গ'ল জ্বলি। আৰু তাকে কৈ আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে গম পাইছে, আচলতে এই ঘৰখনলৈ এজাক ধুমুহা আহিলে বুলিব লাগিব, এজাক ডাঙৰ ধুমুহা আহিছিলে। সেই ধুমুহাজাকত এটা ঘৰ নিশেষ হৈ গ'ল। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো এইকাৰণে মই বনাইছিলোঁ, আচলতে এনেকুৱা দুখৰ মাজত ভিডিঅ' বনাব নালাগে, দুখ হৈছে সেই পৰিয়ালটোত। এইকাৰণে ভিডিঅ'টো বনাইছিলোঁ, আপোনালোকৰ অকণমান সহায় সহযোগিতা আগবঢ়ালে এই ঘৰটোলৈ নিশ্চয় হাঁহি বিৰিঙিব। আজি এই ঘৰটো দেখুৱালোঁ আপোনালোকক, থাকিবৰ কাৰণে ঘৰ, থাকিবলৈ একো নাই, পিন্ধিবৰ কাৰণে এযোৰ কাপোৰ নাই, যিখিনি কাগজ পত্ৰ আছিলে সেই গোটেইখিনি নিশেষ হৈ গৈছে। আনকি এই কণমানিজনী আপোনালোকক দেখাইছিলোঁ, সেই কণমানিজনী পিন্ধিবৰ কাৰণেও এযোৰ চোলা নাথাকিল, গোটেই জ্বলি শেষ হৈছে। গতিকে আপোনালোকে যদি অকণমান সহায় সহযোগিতা কৰে, তাৰ কাৰণে মই
অনুৰোধ জনাইছোঁ। লগতে মই আজি এই ভিডিঅ'টো শেষ কৰিছোঁ।